হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে খোৱা বোৱা কৰিলেনে বাৰু? এই ভিডিঅ'টো কালিৰ হয়। আমাৰ মানে ঘৰতে এনেই নিজে নিজে আলু 3-4মান হৈ গৈছিলে। এই জাবৰবোৰ য'ত পেলাই দিওঁ তাতে হৈছিলে। তাৰপৰা দেউতাই আজি তাকে খান্দিলে। তাৰপৰা আলু কেইটামান পালোঁ আৰু ঘৰৰ বস্তু যিয়ে নহওক তাককে পালেও মনটো ভাল লাগে ন। তাৰপিছত আকৌ আমাৰ আজি ভাওনা আছিলে আমাৰ ইয়াত, মানে বছৰেকীয়া ভাওনা হয় আমাৰ ইয়াত, বাৰ্ষিক ভাওনা। তাৰপৰা নামঘৰলৈ উষা কীৰ্তন আহিছে। তাৰপৰা সেয়া দেখিছেনে, আমাৰ মা গৈছে, মাৰ লগতে তাইও লগতে গৈছেগৈ। এইকেইদিন আকৌ মোৰ বহুত ভিডিঅ' কৰি থোৱা আছে, কিন্তু এডিটিং কৰা অভাৱত মই দিব পৰা নাই। মানে এইকেইদিন কাম অলপ বেছি হৈ আছে, সেইকাৰণে মই এডিটিং কৰিবলৈ টাইমেই পোৱা নাই। এডিটিং কৰিবলৈ হ'লে অকণমান ভইচ অভাৰ দিবলৈ হ'লে অলপ এনেই পৰিৱেশটো অকণমান মানে ঠাণ্ডা হৈ দিলে ভাল আৰু। এইকেইদিন আলহীও আছে, তেনেকৈ কৰিব পৰা নাই। তাৰপৰা এয়া দিছেনে সূত্ৰ ওলাইছে, সেয়া কৈছে আমাৰ এইগৰাকীয়ে আকৌ ইয়াতে নাচি আছে। তাই তাত যিমান নাচে ইয়াতো সিমান নাচে। প্ৰথম কালি তাই ভাওনা চাবলৈ গৈছে, আমি বোলো ভয় কৰিব চাগে দেই এনেকৈ ভাবিছিলোঁ। নাই, তাই ক'ত ভয় কৰিব, তাই ইয়াত নাচি আছে। তাৰপৰা আকৌ বায়েকেও অপেশ্বৰী হৈছিলে, নাচিছিলে। তাৰপৰা এই তাইৰ বায়েক ওলাই আছে এতিয়া। তাইৰ ভিডিঅ'টো অকণমান দেখাই দিছোঁ আপোনালোকক, চাবচোন। প্ৰথম নাচিছে দেই বায়েকেও আমাৰ। তাৰপৰা আমাৰ এইগৰাকী আকৌ খুব চিঞৰিছে। তাই মানে তাইক জেক জেক বুলি মাতে, তাইৰ নামটো জেকলিনা। আমাৰ এগৰাকীয়ে জেক কৰি পেলালে। তাই খুব চিঞৰিছে, ঐ জেক, ঐ জেক। তাৰপৰা খুব নাচিছে আৰু এতিয়া আজি ঘৰত আহি নাচি নাচি দেখুৱাই আছেহি। ভিডিঅ'টো চাওকচোন আপোনালোকে।